নৃত্য শিল্পৰ ক্ষেত্ৰত বিশেষ কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰৰ দক্ষ নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ তৎপৰতাত গঢ়ি উঠা সৃজনী সংগীত মহাবিদ্যালয়ৰ উদ্যোগত যোৱা 18 জুলাইৰ পৰা অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ বিশেষ পাঠদান কৰ্মশালাৰ কালি বিয়লি সামৰণি অনুষ্ঠানত তেজপুৰৰ ঐতিহাসিক পকী ৰূপকোঁৱৰৰ মঞ্চ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট ৰুক্মিণী হৰণৰ জৰিয়তে এনেদৰে জীপাল হৈ পৰিল। মাত্ৰ 7 দিনত প্ৰশিক্ষণ গ্ৰহণ কৰি সৃজনী সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ অধীনত ৰুক্মিণী হৰণ ভাওনাখন পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জয় কৰে। উল্লেখ্য যে পাঠদান কৰ্মশালাৰ শিক্ষাৰ্থীসকলে আউনীআটী সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া বিভাগৰ অধ্যাপক অতুল ভূঞাৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত কালি পৰিৱেশন কৰা এই ৰুক্মিণী হৰণ নাটকে ৰাইজক আপ্লুত কৰি তোলায়। উল্লেখ্য যে বান থিয়েটাৰৰ সভাপতি বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই সামৰণি অনুষ্ঠান আৰম্ভ হয় প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অতি আকৰ্ষণীয় এই গুৰু বন্দনা কাৰ্যসূচীৰে। এই অনুষ্ঠানতেই কণ কণ শিশুসকলে এনেদৰে দৃষ্টিনন্দন ৰূপত পৰিৱেশন কৰে জ্যোতি সংগীতৰ আধাৰত এই নৃত্য। ব্যুৰ' ৰিপৰ্ট অগ্নিকৰ নিউজ।